আমি যাই আছো ভিডিঅ'টা ক'ত যাব আপুনি আজি তাৰমানে অলপ ফুৰিব ওলাইছোঁ সৰু এটা ব্লগ ভিডিঅ' হ'ব এইটো এক জেগাত যাই আছোঁ আপোনালোকে আমাৰ লগত ব্লগ ক'ত যাম স্থান উঠা নাই ক'ত যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে গম পাব হয় নেকি স্পেচিয়েল জেগা নহয় মংগলদৈ যায় থাকে মানুহবিলাকে আজি নিশ্চয় যাম বহুত গৰম পৰিছে অলপ তাতে যাই বহিম কেনে হয় চাব আপোনালোকে তেনেহ'লে বলক আমি ভিডিঅ'টা আজি ক'ত লৈ যায় চাওঁ আপোনালোকে উপভোগ কৰক জেগাখিনি মই এতিয়া মংগলদৈ টাউনৰ কিছুমান ভিউ দেখাম বলক এইখিনি জেগাত ওলাইছিল ব্লেক পেন্থাৰটো তাতে এতিয়া সেইখিনি দেখালোঁ আপোনালোকক এতিয়া আৰু ক'ত যাব লাগিব তেতিয়া এতিয়া আমি যাই আছোঁ ৰাস্তা ৰামুৰীৰ ওচৰতে আমি গৈ থকা যিটো ৰাস্তা গৈ আছোঁ এই ৰাস্তাটো আপোনালোকৰ মানে কলাগাঁও সংযোগী মংগলদৈ টু কলাগাঁও সংযোগী ৰোড এতিয়া যাই আছোঁ বাৰু ক'ত দেখাব লাগে যি পাওঁ চাই যাওঁ আপোনালোকে দেখিব একেলগে চাই থাকিব মজা পাব বলক আমি এতিয়া গৈ আছোঁ কিন্তু ভাবিছোঁ ভিডিঅ'টা এটা গান গাব দিছোঁ ভিডিঅ'টা আপুনি এটা ধুনীয়া অসমীয়া গান গাওক ভাল লাগিব কি কয় লাগিব কিন্তু এই ৰাস্তাৰ মাজত অলপ গান গোৱাটো অসুবিধা ইমান ধূলি বালি তথাপিও মই তাৰমানে চলাই থাকোঁতে এনেকৈ গুণগুণাই যাম আৰু এটা গান হয় মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ তোমাৰ ছবি কৰা দিলা জুবিনদাৰ গান শুনিও ভাল লাগে দুখতো হওক সুখতো হওক আপুনি যেনেকুৱা অৱস্থাত আছা জুবিনদাৰ গান শুনিব আৰু যদি আমাৰ দুখতো আছে সুখতো আছে জুবিনদাৰ গান সকলো জেগাতে মিলি যায় একদম কাৰেক্ট হৈ যাব অঁ সেইকাৰণে মই জুবিনদাক বহুত ভাল পাওঁ আই লাভ ইউ জুবিনদা হিট আৰু অসমৰ প্ৰতিজন ল'ৰা ছোৱালীয়ে হোৱা দৰকাৰ যে অসমত জুবিনদাৰ নিচিনা ব্যক্তি আৰু বেলেগ নাই বুলি ক'ব নাই ছেকেণ্ড যে ওলাব গেৰাণ্টি নাই জুবিনদা সঁচাই জুবিনদাই হয় ওৱান পিছে আছে জুবিনদা অসমত তাৰ মাজতো আপোনালোকে ভিউ দেখাম অলপ দৃশ্য চাম যিহেতু আমি ইয়াতে উপস্থিত হ'লোঁ আৰু ভিডিঅ'দাই বৰ্তমান চিপছৰ পেকেট মানে চিপছ ওলাই আছে ভিডিঅ'দা চিপছ মানে কুৰকুৰি তেৰি মেৰি এটা লৈ আহিছোঁ আৰু লগত দুটা ৰিয়েল জুচ ফ্ৰুটি হয় নেকি এই দুটাই তাৰমানে ভাগিনে এটা খাব মই এটা খাম মোকো দিব কৈছে ভাল লাগিব আপোনালোকে খাব যদি মন গৈছে আহি যাওক আমাৰ লগত বহি খাব পাৰিব খাওঁ এতিয়া ধুনীয়াকৈ আহিছোঁ যদি ভালকৈ ধুনীয়াকৈ খাওঁ আৰু যিহেতু ভিডিঅ'দাই বস্তুখিনি লৈ আহিছে ভাল লাগিছে ন আৰু আপোনালোকে দেখিলে পাইছে যে কিমান ধুনীয়া নেচাৰেল বিউটি আৰু আমাৰ কেমেৰাৰ মোবাইলত মানে ঢুকি পোৱা নাই ইয়াতে বহিলোঁ ইয়াতে ধুনীয়াকৈ বহিলোঁ আৰু আমাৰ উঠি লৈছোঁ লাহে লাহে দুটা হেৰি আনিছে এইটো ORS বুলি নে কি কয় নাজানো আৰু তেৰি মেনি মেংগ' জুচ লগতে বহুত তেৰি মেৰি আৰু লগত ময়ো আছোঁ ইফালে পিছফালে কেমেৰামেন কৰি আছোঁ পানী শইকীয়া আপোনালোকে চাইছে যিমানখিনি পাৰোঁ কোৱালিটি ডেভেলপ কৰাৰ চেষ্টা কৰিছোঁ মোবাইল কেমেৰাৰে বিজুদা দিয়ক কি প্ৰথমে কি খাব হয় তো বন্ধুসকল এতিয়া
চাব আহোঁতে মাছ মৰা কেইজনী দেখা পালোঁ, মাছ মাৰি আছিল, মাছ পাইছে দেখি। এয়া চাওক বন্ধুসকল, এয়া চাব কি মস্ত কমল কাঠ, ডাঙৰ দুটা। দেখাই দিওঁ আপোনালোকক, ৰ'ব হাতেদি উঠাই কেনেকুৱা মাছ পাইছে, কিমান ডাঙৰ। ওলাব অলপ কষ্ট হৈছে। জিন্দাই আছে না? জিন্দা আছে, তাজা মাছ লৰিয়েছে মুখেদি। চাক একদম ৰৰৰীয়া মাছ, একদম মস্ত। কিমান কিলো হ'ব এইটো দাদা? বেশি বিনা কম না, 1 কেজি বেছি হ'ব লাগে, কম নহ'ব এইটো মাছ। এক আৰু কেজি লগতে এটা কম সৰু হ'ব। সৰু পাইছে, এইটো আধা কিলো হৈ যাব এইটো। বঢ়িয়া দুটা মাছ হয়। এইটো তো বন্ধুসকল আকৌ মাছ মাৰিব গৈ আছে তেওঁলোকে, সেয়া চাব পাৰে আপোনালোকে। এইবাৰ যদি এটা কমল কাঠ উঠি যায় ভাল হ'ব আৰু তেওঁলোকৰ কাৰণে। তেওঁলোকে এইবিলাক মাছ নেবেচে, তাৰমানে তেওঁলোকে নিজৰ ঘৰতে খায়। মই সুধিলোঁ অলপ আগত যে মাছটো কি বেচিব নেকি, তেওঁলোকে ক'লে আমি মাছ নেবেচোঁ, নিজৰ ঘৰতে খাওঁ। ৰ'ব ভাগি। তো বন্ধুসকল আমি বহুত সময় থাকিলোঁ ইয়াতে, আপোনালোকক বহুত দেখালোঁ, বহুত কিবাকিবি যি পাৰিছোঁ দেখাইছোঁ। তো এতিয়া আমি যাবলৈ ওলাইছোঁ। তো ভিডিঅ'টো ইয়াতে সমাপ্ত দিলোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু ভিডিঅ' যদি এটা লাইক কৰে তেতিয়াহ'লে আমাৰ মটিভেশ্যন পাওঁ আৰু নতুন ব্লগ বনাওঁ।